মোর নাম ইন্দ্রজিৎ দেবনাথ। ওই অল বিটিআর অল আসাম বেঙ্গলি ইউথ স্টুডেন্ট ফেডারেশন সোণাল সমিতির সাধারণ সম্পাদক। আজি আমি দিনজোৰা কাৰ্যসূচীৰে আমি প্ৰথমতে ভাওৰাগুৰিত আঞ্চলিক সমিতি আমি গঠন কৰিলোঁ। তাৰপিছত আমি আহি টিপকাইত উপস্থিত হ'লোঁ। ইয়াতো আমি টিপকাই 31জনীয়া এখন আঞ্চলিক সমিতি আমি গঠন কৰিলোঁ, লগতে মহিলা সমিতিও গঠন কৰা হ'ল। গতিকে আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি এইটোৱে ক'ম যে আমাৰ যি ভাওৰাগুৰি আঞ্চলিক সমিতি আৰু টিপকাই আঞ্চলিক সমিতি গঠন কৰা হ'ল, দুটা আঞ্চলিক সমিতিয়ে নিজৰ জায়গাৰ যি সমস্যা সেই সমস্যালৈ মাত মাতিব আৰু নিজৰ জনগোষ্ঠীটোৰ লগতে আন আন জনগোষ্ঠীৰ যিবিলাক মানুহ আছে সিহঁতৰ লগত সমিলভাৱে বসবাস কৰিব আৰু সকলোৰ লগত মিলাপ্ৰীতিভাৱে বসবাস থাকিব। গতিকে আমি আমাৰ জাতীয় যিবিলাক সমস্যা, যেনেকৈ ধৰক NRC হোক বা ডিব্ৰুটাৰেৰ সমস্যাই হোক, আমাৰ মাটিৰ পাট্টাৰ বিষয়ে সমস্যা হোক, এইবিলাক সমস্যা আৰু আমাৰ যিবিলাক জাতীয় সমস্যা আছে সকলো সমস্যা লৈ আমাৰ এই আঞ্চলিক সমিতিয়ে মাত মাতিব, আমাৰ জাতিৰ হকে কাম কৰিব বুলি আমি জোনাল সমিতিৰ পৰা আমি এইটোৱে আশা কৰিছোঁ। ধন্যবাদ। অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটিৰ অন্তৰ্গত 2খন আঞ্চলিক কমিটিত আমি 4খন আঞ্চলিক কমিটি ইতিমধ্যে আমি গঠন কৰিলোঁ। ৰাতিপুৱাৰ পৰা আমি 10টাৰ পৰা 2টালৈকে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ভাওৰাগুৰি আঞ্চলিক কমিটিৰ আমাৰ গঠন কৰা হৈছে। লগতে মহিলা আঞ্চলিক কমিটিও ভাওৰাগুৰিতে গঠন কৰা হৈছে। ভাওৰাগুৰি আঞ্চলিক কমিটিৰ সভাপতি চন্দন সাহা মহাশয় আৰু সাধাৰণ সম্পাদক এই ৰাজা সাহা মহাশয়ক লগত লৈ 31জনীয়া এক শক্তিশালী আঞ্চলিক কমিটি গঠন কৰা হয়। তাৰ লগতে তাৰ পৰা আহি আমি ইতিমধ্যে টিপকাইত উপস্থিত হ'লোঁ। আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন টিপকাই নৱগঠিত আঞ্চলিক কমিটি ইতিমধ্যে আমাৰ গঠন কৰা হ'ল। আমাৰ এই জেন্টছ আঞ্চলিক কমিটিৰ সভাপতি সন্মানীয় প্ৰবীৰ কুমাৰ সাহা মহাশয়ক সভাপতি হিচাপে লোৱা হয় আৰু সাধাৰণ সম্পাদক হিচাপে জয়ন্ত কুমাৰ সাহাক সাধাৰণ সম্পাদক হিচাপক লৈ 31জনীয়া এক শক্তিশালী কমিটি গঠন কৰা হয়। আৰু তাৰ লগতে টিপকাই মহিলা নৱগঠিত আঞ্চলিক সমিতিৰ সভানেত্ৰী জয়শ্ৰী দাসক সভানেত্ৰী হিচাপে লৈ আৰু সম্পাদিকা প্ৰীতি ভট্টাচাৰ্যক লৈ 21জনীয়া এখন আঞ্চলিক কমিটি টিপকাইতো মহিলা গঠন কৰা হয়। এই নৱগঠিত টিপকাই আঞ্চলিক কমিটিক আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটিৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে অনাগত দিনত এই টিপকা অঞ্চলৰ হিন্দু বাঙালীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী যিসকলে বসবাস কৰি আছে, এখেতৰ বিভিন্ন ধৰণৰ সমস্যা হ'লে এই আঞ্চলিক কমিটিয়ে অনাগত দিনত টিপকাই অঞ্চলৰ ৰাইজৰ হৈ মাত মাতি কাম কৰিব বুলি আমি আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটিৰ পৰা আশাবাদী। চাওক, আজি এটা কথা স্পষ্ট, কাৰণ যিটো নেকি BTC নিৰ্বাচন আছে, ইয়াত আমাৰ ক'বলগীয়া একো কথা নাই, কাৰণ আমি এটা জাতীয় সংগঠন। আমি জাতিৰ হকে মাত মাতি আমি কাম কৰোঁ। আমাৰ জাতিৰ যি সমস্যা আছে এইবোৰক লৈ আমি মাত মাতোঁ। কিন্তু BTC নিৰ্বাচনৰ লগত আমাৰ কোনো সম্পৰ্ক নাই, কাৰণ BTC নিৰ্বাচন খেলিব বিভিন্ন ৰাজনীতি দলে, হয় না নহয়? বিভিন্ন ৰাজনীতি দলে বিভিন্ন প্ৰকাৰে একেতে নিৰ্বাচনী প্ৰচাৰ চলাব, কিন্তু নিৰ্বাচনৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। হয়, এটা বস্তু ক'ব পাৰোঁ, আমি যদি BTCৰ বাসী হয়, নিৰ্বাচনত কোনখন ৰাজনীতিক দলত নিৰ্বাচিত BTCৰ গাদীত দিলে ভাল হ'ব, এইটো আমি সংগঠনৰ মাজত অনাগত দিনত চিন্তা কৰিম। যোন ৰাজনীতি দলে আমাৰ জাতিৰ হকে মাত মাতিব, আমাৰ জাতিৰ যিবোৰ এই জ্বলন্ত সমস্যা আছে, যেনেকৈ মাটিৰ সমস্যা আছে, তাৰপিছত আমাৰ NRCৰ সমস্যা, ডিভোটাৰৰ সমস্যা, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আছে, এইবোৰ সমস্যাক লৈ যিখন ৰাজনীতি দলে আমাৰ হকে মাত মাতি কাম কৰি দিব, এখেতৰ কথা আমি অনাগত দিনত চিন্তা কৰিম। এইটো ভাবিম আজি পিছত, এতিয়া আমি ইয়াতকৈ আৰু বেছি নকওঁ।